বিজেপিত যোৱা নাই কি কথা কম আমি বিজেপিত গৈছে নাই যোৱা নাই বিজেপিৰ লগত নহয় চৰকাৰ 500 কোটি আহে এই 500 কোটি টাকাটো কেনেকৈ মিলি পেলাই খাব পাৰে তাৰ কাৰণেহে প্লেনিং কৰে ইহঁতে প্লেনিংটো হ'ল খাবৰ কাৰণেহে প্লেনিং কৰে কোনে কি ভয় খাইছে খাৱা নাই মই নাজানো এইবিলাক মই খবৰ লোৱা নাই মুঠতে আমাৰ বিপেফ দলৰ স্থিতিটো এনেকুৱা আমি কাৰো লগত নাই এতিয়া আৰু আমি ইউপিপিৰ লগতো নাই কংগ্ৰেছৰ লগতো নাই বিজেপিৰ লগতো নাই মুঠতে আমি সিংগল হিচাপে আছে এতিয়া আৰু 2024 MP ইলেকশ্যন আহক ইয়াৰ আগে আগে আমি চিন্তা চৰ্চা কৰিম কাৰ লগত মিত্ৰতা কৰিলে ভাল হ'ব স্যাৰ মেইনলি স্যাৰ বিপিএফে স্যাৰ মানে মিত্ৰ দলত নাছিলে ইউপিপিএলৰ লগত বিজেপিৰ যিটো আগ্ৰাসন এতিয়া কিন্তু আপোনালোকে চৰকাৰক সমৰ্থন দিলে চৰকাৰখনক সমৰ্থন দিছে দলক সমৰ্থন দিয়া নাই বা মিত্ৰতা হোৱা নাই কিন্তু আপোনালোকৰ যিটো বড়ো জাতীয়তাবাদ স্যাৰ মোৰ কুৱেশ্যনটো বড়ো জাতীয়তাবাদ স্যাৰ বৰ্তমান সময়ত আপোনালোকে যি চৰকাৰক সমৰ্থন দিলে ৰাষ্ট্ৰীয়তাবাদলৈ হয় এতিয়া আপুনি এনেকুৱা ৰাষ্ট্ৰীয়তাবাদ বা লোকেল কিবা সেইটো এতিয়া নাহে আমি কৈছোঁ যে বিপিএফ হিচাপে সকলো জাতি জনগোষ্ঠীক অকল বড়ো জাতিৰ কথা আমি চিন্তা নকৰোঁ আপুনি ক'ব নালাগে মই বড়ো মানুহ বুলি অকল বড়ো জাতিৰ কাৰণে চিন্তা কৰোঁ সেইটো নকবি আমাৰ কথাটো হ'ল বিপিএফত বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাওঁ ইয়াত কিবা অকল জাতিৰ কাৰণে নহয় বড়ো জাতিৰ কাৰণে নহয় সব জাতিৰ কাৰণে আমি কাম কৰি আছোঁ অসমত স্যাৰ সদ্যহতে যিটো জাতীয়তাবাদ সেই ধাৰাটো বন্ধ হৈ পৰিছে বা এতিয়া নাই এই ধাৰাটো কিন্তু আপোনালোকে ৰাখিছিলে শেহতীয়া পৰ্যায়ত আপোনালোকে আহিলে শেহতীয়া পৰ্যায়ত আপোনালোকে যি মই বিজেপিত যোৱা নাই নিশ্চয় কি কথা কম আমি বিজেপিত গৈছে নাই যোৱা নাই সমৰ্থন দিছে স্যাৰ চৰকাৰ কি সমৰ্থন এইটো চৰকাৰটো বেলেগ আপুনি এইটো মই কৈছোঁ না চেম ছাৰক লগত আপোনালোকে এডজাষ্ট কৰি পেলাই কাম কৰক বিজেপিৰ লগত নহয় চৰকাৰ স্যাৰ গোবিন্দ বসুমতাৰী এটা কথা কৈছে যে হাগ্ৰামা মহিলাৰ দুৰ্নীতিৰ অংশীদাৰ আমি নহওঁ সেইদিনাখন কৈছে এই কথা ক'ব স্যাৰ যিজনে কিন্তু MLA ধৰি ৰাখিছে আৰু কথাটো মই বুজি নাপায় সিহঁতক মই কৈছে না এইবাৰ যদি 500 কোটি আহে এই 500 কোটি টাকাটো কেনেকৈ মিলি পেলাই খাব পাৰে তাৰ কাৰণেহে প্লেনিং কৰে আমি প্লেনিং কৰিছিল এই 500 টাকা যদি বছৰত 500 কোটি আহে এই 500 কোটিটো কোনটো ডিপাৰ্টমেণ্টত কেনেকৈ ক'ত ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি প্লেনিং কৰিছিলোঁ ইহঁতে প্লেনিংটো হ'ল খাবৰ কাৰণেহে প্লেনিং কৰে गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इन्स्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इन्स्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इन्स्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कोचिं इन्स्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इन्स्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन